নমস্কাৰ বন্ধুসকল, আজি এটা স্তন কৰৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হওক। স্তন কৰ মানে মহিলাসকলে তেওঁলোকৰ স্তন যদি ঢাকি ৰাখিব বিচাৰিছিলে তেতিয়াহ'লে তেওঁলোকে কৰ দিব লাগিছিলে এটা সময়ত। সেই কৰৰ ওপৰত আলোচনা কৰা হওক। আৰু সেই কৰ বৰ্তমান আমাৰ ভাৰতৰ কেৰেলাৰ ট্ৰাৱনকোৰ সাম্ৰাজ্যত দিব লগা হৈছিলে। বৰ্তমান আমাৰ ইয়াত নহয়, ভাগ্য ভাল। যদি বেয়া হ'লহেঁতেন তেতিয়াতো পে' কৰিব লাগিলেহেঁতেন। আহক তেন্তে সেই কৰটো কেনেকৈ আৰু ক'ত দিব লগা হৈছিলে তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰোঁ। ট্ৰাৱনকোৰ সাম্ৰাজ্যৰ মহিলাসকলে তেওঁলোকৰ স্তনবিলাক সামাজিক পৰিৱেশত তেওঁলোকে স্তন কোনো কাৰণতে ঢাকি ৰাখিব নোৱাৰিছিলে, স্তন উলিয়াই ৰাখিবলগীয়া হৈছিলে। আৰু সেই স্তন যদি ঢাকিব বিচাৰিছিলে তেতিয়াহ'লে তেওঁলোকে টেক্স দিব লগা হৈছিলে, আৰু সেইটো হৈছে স্তন কৰ বা ব্ৰেষ্ট টেক্স ইংৰাজীত কয়। আহক তেতিয়াহ'লে তাৰ ওপৰত আৰু অকণমান আলোচনা কৰোঁ। সেই স্তনবিলাকৰ কৰ মানে স্তন কৰটো কেনেকৈ দিব লগা হৈছিলে। বিশেষভাৱে কি হৈছিলে, ৰজাই ৰজা আছিলে, ট্ৰাৱনকোৰ সাম্ৰাজ্যত ৰজা আছিলে, আৰু সেই ৰজাই সেই পিছপৰা শ্ৰেণীৰ মহিলাবিলাকৰ ঘৰত তেওঁলোকৰ কৰৰ অধিকাৰী যিবিলাক আছিলে সেই কৰ অধিকাৰীক পঠাইছিলে, আৰু সেই কৰ অধিকাৰীয়ে গৈ ঘৰে ঘৰে গৈ তেওঁলোকৰ স্তনৰ আকাৰ জোখ মাখ কৰি তেওঁলোকৰ সেই টেক্স কৰ মূল্যৰ ওপৰত বিশেষভাৱে হেৰি কৰিছিলে, স্তনৰ আকাৰৰ ওপৰত মূল্য নিৰ্ধাৰণ কৰিছিলে, আৰু সেই মূল্য হৈছিলে স্তন কৰ বা সেই মূল্য দিবলগীয়া হৈছিলে। সেইটো কাৰণে কি হৈছিলে, যিবিলাকে ঢাকি ৰাখিছিলে তেওঁলোকে টেক্স দিব লগা হৈছিলে, আৰু যিবিলাকে ঢাকি ৰখা নাছিলে সামাজিক অনুষ্ঠান সেইবিলাকে দিব লগা হোৱা নাছিলে। সেইটো হৈছে স্তন কৰ। আৰু সেই স্তন কৰটো তেওঁলোকৰ স্তনৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰিছিলে যে কিমান কোনে দিবলগীয়া হ'ব। নাগেলি নামৰ এগৰাকী মহিলাৰ জীৱন ত্যাগ কৰাৰ বিনিময়ত তেওঁলোকে এই প্ৰথাটো বন্ধ কৰিবলগীয়া হৈছিলে, বা এই প্ৰথাটো বন্ধ হৈছিলে। নাগেলি বিশেষ ধৰণৰ দুঃসাহসিক মহিলা আছিলে, যিগৰাকী মহিলাই তেওঁলোকৰ এই কুপ্ৰথাটো বিৰুদ্ধে গৈছিলে, আৰু তেওঁ স্তন ঢাকি ৰাখিছিলে। সামাজিক পৰিৱেশতে হওক বা সামাজিক যিকোনো অনুষ্ঠানতে হওক তেওঁ স্তন ঢাকি ৰাখিছিলে। যিকোনো সময়তে স্তন ঢাকি ৰখাৰ বিনিময়ত তেওঁ কৰ নিদিওঁ বুলি পেলাই এটা প্ৰতিবাদ আৰম্ভ কৰিছিলে, আৰু ৰজাই যথেষ্ট ভয় খাইছিলে সেই প্ৰতিবাদটো দেখি পেলাই। কাৰণ আজি যদি তেওঁক দেখি পেলাই বেলেগে কাইলৈ যদি আৰম্ভ কৰিলে প্ৰতিবাদ, গতিকে তেওঁক বন্ধ কৰিবৰ কাৰণে ৰজাই মানুহ পঠাইছিলে। তেওঁ কৰ সংগ্ৰহকৰ্তা যিবিলাক আছিলে, কৰৰ অধিকাৰী যিবিলাক আছিলে সেইসকলক পঠাইছিলে, আৰু সেইসকল গৈ তেওঁ কৰ উঠাবৰ কাৰণে কৰ বচুল যিটো কৈছে, কৰ উঠোৱা বা কৰ লোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। তেখেতক যথেষ্ট প্ৰতিবাদৰ বিনিময়ত তেখেতক কৈছিলে যে আপুনি টেক্স দিব লাগিব, বা টেক্স কি ধৰণে টেক্স দিব লাগিব, বা তেওঁ টেক্স কিমান হ'ব। আৰু সেই বিনিময়ত তেওঁ প্ৰতিবাদ কৰিছিল যদিও, ৰজাৰ আদেশ অমান্য কৰিছিল যদিও, তেওঁ সেই সময়ত তেওঁৰ স্তনৰ জোখমাখ লৈ কৰ দিবৰ কাৰণে বা কৰ বিচাৰি সেইসকলে বিচাৰিছিলে। কিন্তু সেই সময়তে তেওঁ প্ৰতিবাদ সামৰি দিয়া নাছিলে বা প্ৰতিবাদ বন্ধ কৰা নাছিলে। তেওঁ কৰিছিলে কি, যে সেই সময়ত তেওঁ ঘৰৰ ভিতৰলৈ গৈছিলে, আৰু এখন আগলি কলপাতত তেখেতৰ স্তনকেইটা কাটি পেলাই এখন কলপাতত সজাই সেইসকলৰ মুখৰ আগত উপস্থাপন কৰিছিলে যে লওক আপোনালোকে যি প্ৰাপ্য, আপোনালোকৰ যি কৰ আছিলে লওক। এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ কৰিছিলে, আৰু সেই প্ৰতিবাদত তেখেতৰ যথেষ্ট তেজ ওলাই যোৱাৰ বিনিময়ত সেই মহিলাগৰাকী সেই সময়তে মৃত্যু হয়। আৰু সেই মৃত্যুৰ বিনিময়তে এই প্ৰথাটো অন্ত পৰে। খুব সম্ভৱ 1814 চনত ট্ৰাৱনকোৰ ৰজাই এই প্ৰক্ৰিয়াটো সেই নাগেলিৰ প্ৰতিবাদ আৰু নাগেলিৰ সেই ঘটনাটোৰ পিছত বন্ধ কৰি দিয়ে। এই প্ৰক্ৰিয়াটো কেনেদৰে এইটো কৰ বচুল কৰাটো বা কৰ উঠাই লোৱাটো, এই প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ বিনিময়ত এই প্ৰক্ৰিয়াটো তথাপিও কম বেছি পৰিমাণে সেই ট্ৰাৱনকোৰ সাম্ৰাজ্যত চলি আছিলে। 26 জুলাই 1859 চনত ইংৰাজৰ শাসন অহাৰ পিছত এখন আইন প্ৰণয়ন কৰে, যিখন আইনৰ যোগেদি সেই প্ৰথাটো সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়। আৰু সেই বন্ধ কৰাৰ পিছত আজিলৈকে সেই প্ৰক্ৰিয়াটো বা সেই প্ৰথাটো নাই। এনেকুৱা এটা অভদ্ৰ প্ৰক্ৰিয়া বা এনেকুৱা এটা অভদ্ৰ প্ৰথা আমাৰ দেশত এটা অভদ্ৰ প্ৰথা এটা সময়ত উচ্চ বৰ্ণৰ মানুহবিলাকে নিম্ন বৰ্ণৰ মানুহবিলাকৰ পৰা ৰজাৰ যোগেদি বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত কৰ বচুল কৰা বা কৰ উঠাই লোৱা বা এটা অদ্ভুত ধৰণৰ প্ৰক্ৰিয়া আছিলে, যিটো একদম অসামাজিক, একেবাৰে বেয়া আছিলে। কিন্তু সেই সময়ত আছিল, বৰ্তমান নাই। বৰ্তমান ভাল হ'ল, সকলো শিক্ষিত হ'ল, সকলোৱে সেইবিলাক বিষয়বস্তুৰ ওপৰত প্ৰতিবাদ কৰিব জনা হ'ল বা প্ৰতিবাদ কৰে আজিকালি বিশেষভাৱে। তো আজিকালি সেই সমাজ বা সেই পদ্ধতি নাই। কিন্তু এই ফেক্টটো জানি কেনেকুৱা লাগিলে এইটো আপুনি মোক জনাব পাৰিব মাত্ৰ এটা লাইক কৰি। আৰু যদি সঁচাকৈ বেছি ভাল পালে বা আগতে নাজানিছিলে তেতিয়াহ'লে মোক জনাব পাৰিব মাত্ৰ এটা ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি।
আপুনি কোনটো কৰিব, ছাবস্ক্ৰাইব নে শ্বেয়াৰ? যদিও ছাবস্ক্ৰাইব নকৰে তথাপিও মই আপোনাক লগ পাই যাম এনেকৈ আন এটা ভিডিঅ'ত য'ত স্ক্ৰল কৰি পেলাই। আহক প্লিজ অকণমান সহায় কৰক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, লাইক কৰক মোৰ ভিডিঅ'টো। যদি আৰু কিবা জানিব বিচাৰে আৰু বেলেগ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাওক।